জপাদং ভিচিডিচিৰ এইটো হৈছে মূল পথ। ইয়াৰ পৰা প্ৰায় শ মানুহ নিজৰ কৰ্মৰ ক্ষেত্ৰতে হওক বা স্কুলৰ ল'ৰা ছোৱালীবিলাক স্কুললৈ যোৱাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে মানুহে এই মূল পথটো ব্যৱহাৰ কৰে। গতিকে এই মূল পথটোৰ ব্যৱস্থা আজি এই একবিংশ শতিকাৰ সময়তো আৰু ইমান এটা উন্নত চৰকাৰ চলি থকা বুলি তেওঁলোকে বহুত ধৰণৰ চৰকাৰে ক'ব বিচাৰে ইয়াত যি চৰকাৰ চলি আছে, কিন্তু আজিলৈকে একো হ'ব পৰা নাই। গতিকে মূল যাতায়াতৰ অৱস্থাটো যদি এনেকুৱা হয় তেতিয়াহ'লে ৰাইজে আৰু বুজিবলৈ বাকী নাথাকে, কিয়নো এই এলেকাৰ পৰাই কিছুমান পলিটিক্স আৰম্ভ হয় যি বিভিন্ন চৰকাৰে ইয়াতে ৰাজনীতি কৰিব সময় নিৰ্বাচনৰ সময়ত আহি পেলাই প্ৰতিশ্ৰুতি দিয়ে। গতিকে বেলেগ কিবা হোৱা নোহোৱা কথাটো আমি ক'ব নাহোঁ, মূল যিটো যাতায়াতৰ ব্যৱস্থা সেইটোৱে যদি অচল হৈ থাকে তেতিয়াহ'লে বেলেগ চৰকাৰী আৰু আঁচনিৰ কথা কি ক'ম। গতিকে ইয়াত বিভিন্ন সমস্যা আছে, বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত থকাৰ উপৰিও মূল যিটো মানে যাতায়াত কৰা যিটো ৰাস্তা সেইটোৱে বহুত বেয়া। আৰু ৰাজনীতি আচলতে জপাদং এলেকাত বিভিন্ন ৰাজনৈতিক দল আগতেও আহিছে গৈছে বা এতিয়াও আছে, তেওঁলোকে ৰাজনৈতিক যিটো মহৰা নিৰ্বাচনৰ আমাৰ ভোটাৰসকলক লৈ পেলাই ইয়াতে এইটো মেইন প্লেটফৰ্ম বুলি কয়, কিন্তু ইয়াত আজিলৈকে একো কৰিব পৰা নাই। গতিকে ৰাইজে মোক বহুত দিনৰ পৰা অৱগত কৰাই আছে যে আমাৰ যি অচল ব্যৱস্থা আমাক যোনে কৰি দিব আমি তেওঁলোকৰ লগতে থাকিম। গতিকে তেওঁলোকৰ কোৱা কথা মনৰ যিটো আৱেগ যিটো অভাৱ তেওঁলোকে প্ৰকাশ কৰিছে, কিন্তু মই তেনেকুৱা ধৰণৰ ৰাজনৈতিক কথা কোনো মই শুনিব বিচৰা নাই। সেইটো পিছৰ পৰ্যায়ত হ'ব। কিন্তু মই মানৱীয় খাতিৰত ৰাইজৰ অনুৰোধ মৰ্মে মই কেইবা গাড়ী ইয়াতে চেণ্ট কেবলটোৰ ব্যৱস্থা কৰি দিছোঁ, ৰাইজৰ যাতে সুবিধা হয়, কিয়নো সৰু সৰু ছাত্ৰ ছাত্ৰী স্কুললৈ অহা যোৱা কৰে আৰু ইয়াত বেছিখিনি মানুহ কৃষকৰ লগত জড়িত, বেছিখিনি মানুহ সৰু সুৰা বেপাৰ বাণিজ্যৰ লগত জড়িত, তেওঁলোকে অহা যোৱা কৰাৰ বাবে খুব অসুবিধা। তাৰ কাৰণে তেওঁলোকে মোক অৱগত কৰাইছে, মাতিছে, মই নিজে আহিছোঁ, চাইছোঁ, পৰ্যবেক্ষণ কৰিছোঁ। সঁচাকৈ বহুত বেছি দুৰ্গম মানে ব্যৱস্থা ৰাস্তাৰ। গতিকে মই তেওঁলোকলৈকে এটা মানে অনুৰোধ সাপেক্ষে কৰি দিছোঁ মানৱীয় ক্ষেত্ৰত এইখিনি। ক'ৰ পৰা ক'লে কি কৰিছে? জপাদঙৰ যিটো ভৱানীপুৰ LP স্কুলৰ পৰা আমাৰ জপাদং মিলন ME স্কুললৈকে 1 পৰা 1.5 কিলোমিটাৰ ৰাস্তা। ধন্যবাদ দিছে আৰু ৰাইজে এটা কথা কৈছে যে তেওঁলোকে যে আমি বহুত বছৰ ধৰি এই জৰাজীৰ্ণ ৰাস্তাৰ লগত যুঁজি আছোঁ, আজিলৈকে কোনো চৰকাৰে এইটো ক্ষেত্ৰত গুৰুত্ব নিদিলে, বহুত আহিল বহুত গ'ল, বহুত নেতা পালি নেতা আহিল কিন্তু নহ'ল। কিন্তু আজি এতিয়া তেওঁলোকে এটা কথা কৈছে যে আমি ৰাস্তাটো পাইছোঁ, আমি বহুত সুখী হৈছোঁ, তাৰ কাৰণে তেওঁলোকে মোক যথেষ্টখিনি আশীৰ্বাদ দিছে। সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। এনেও ৰ'দ দিলে পানীটো শুকাই যাব, পানী শুকোৱাৰ পিছত সজাগৰ পৰা আনি বহুত জেগাততো 2-3 ডাম্পাৰ নাই এই দাঁতাত য'ত দ হৈছে তাতে পুৰা ডাম্পাৰ খাই গৈছে। পানী জমা হৈ গৈছে। তাৰমানে কি জানে, চেণ্ট কেবলটোৰ লগত মাটি মিক্স হৈ থাকিলেও মাটিটো ধোৱা নাযায়, চেণ্ট কেবলটোৰ লগতে মিক্স হৈ থাকিব। এটা অলপমান কৰিব লাগিছিল নেকি ন? কিন্তু মিলাওঁতে অলপমান মিলাই দিব লাগিছিলে। যেতিয়া শুকাওঁতে য'ত ওখ হৈ আছে তাৰ পৰা অলপমান আনি পেলাই ইয়াতে ফিল আপ কৰি দিলে হ'ব, নহ'লে গাড়ী আহিলে অলপ সলগম হৈ থাকিলে অসুবিধা হ'ব। মানে এনেকুৱা অলপমান দ আছে সেইবিলাকো মিলালে ঠিক আছে, হ'ব মিলাই দিলে হ'ল। আৰু বৰষুণ আজিলৈকে কাপোৰ কাৰণে বেগতে আছিল, আগত যেনেকা আছিল এতিয়া অলপ হ'লেও এনেও ৰ'দ দিলে পানীটো শুকাই যাব।